বিমান ফুল প্রভাতে কবিতার আকারে লিখে তৈরি হয়েছিল জগত কবি লিখেছিল সুন্দর আরাধনা জীবন এই দুর্নীতি হরঘট করি আমি সুন্দর আরাধনা জীবন আমার ঢুলীয়া উদাহৰণৰ ঢোলৰ মালিকা আছে মই ঢোলৰ মালিকা আপোনালোকক পৰিৱেশন কৰি শুনাইছোঁ আৰু ঢোলৰ মালিকাবিলাক কেনেকুৱা কওকচোন কৃষ্ণ আর সৃষ্টিতে পথে তুমি নিরঞ্জন তোমার চরণে আমি পক্ষী যাও যুগৰ পৰিৱৰ্তন হ'ল যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ সলনি হ'ল বিহু সলনি হ'ল বিহু নাচৰ পৰা গৈ বিহু নৃত্য হ'ল হুঁচৰি বিহু হ'ল হুঁচৰি নাইকিয়া হ'ল সংস্কৃতিত বহুত পৰিৱৰ্তন হ'ল আমিও মালিকাৰ অকণমান সলনি ঘটাইছোঁ 21 শতিকাৰ যুগৰ অকণমান ঢোলৰ মালিকা প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু 21 শতিকাৰ যুগৰ ঢোলৰ মালিকাবিলাক কেনেকুৱা এই 21 শতিকাৰ যুগৰ ঢোলৰ মালিকা হয় হয় ইয়েহে জনগণ জগত নিবাসী জীব বলি তোমার আছে খ্যাতি বিজ্ঞানত তুমি এসা সর্বস্থানে ব্যাপী তোমার শিল্পী আমি সুন্দরের পূজারী সুন্দরের পূজাতে এই ঢোলৰ সাফারেৰে জাতি উপজাতি সমন্বয়ৰ অসমী কি যে তুমি লাৱনী লাৱনী তোমাৰ মান মৰমী নাই আমি অসমৰ সন্তান ঢোল হ'ল অসমৰ জাতীয় বাদ্য এটা জাতিৰ আত্মপৰিচয় নিজৰ ভাষা কৃষ্টি আৰু সংস্কৃতি হ'ল এটা জাতিৰ আত্মপৰিচয় আমি যদি নিজৰ ভাষাক নাজানো আমি যদি নিজৰ কৃষ্টিক নাজানো তেতিয়া আমাৰ আত্মপৰিচয় কেতিয়াও নাথাকে আমি অসমীয়া যেতিয়া সদায় অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰিম বিচাৰিয়ে সাৱধানী খাম কেতিয়াও অসমীয়া জাতিৰ সংজ্ঞা আমি বিচাৰি নাপাম সেইকাৰণে মই মাজে মাজে গাওঁ এই ঢোলটো যে বজাইছে এইটো মহেন্দ্ৰ চুতীয়াৰ ঢোল নহয় এইটো অসমীয়া জাতীয় সম্পদ ঢোল মই মাত্ৰ পৰিৱেশক ঢোলৰ গৰাকী হ'ল ইয়াত যিমানখিনি দৰ্শক আছে সকলোৰ মোৰ যি অধিকাৰ ইয়াত বজাব জনা নজনা সকলোৰে সেই অধিকাৰ মই পৰিৱেশক প্ৰচাৰক ঢোল নহ'লে জানো বিহুতলী হ'ব বিহুতলীখিনি নীৰৱ আৰু শুকান হৈ উঠিব কিন্তু এতিয়া ঢোল সংকটত মই আজি 42 বছৰ ঢোল বজালোঁ 60 ওচৰৰ পাজৰ মোৰ বয়স মই ভাবিছোঁ ঢোল থাকিব জানো এতিয়াতো আমাৰ ৱৰ্ল্ড লেভেল বিশ্ব বিহু নৃত্যই হ'ল বিহু নৃত্য বুলিতো নাছিলে কিন্তু বিশ্ব ৰেকৰ্ড হৈ গ'ল বিহু নৃত্যই গোটেই বস্তুটো মানে পৰিৱৰ্তন হৈছে মই ভাবিছোঁ উজাতৰ থাকিব নাই বাৰু কেতিয়াবা ভাৱ হয় সেইকাৰণে মই কওঁ অসমী কি যে তুমি লাৱনী তোমাৰ
উজাহাতৰ এক মিনিটৰ এটা উক্তিৰে মই অনুষ্ঠানৰ পৰা জমনি গাম এই নিৰ্ভুল যোজনা অকণমান চাগে দেৰিয়ে হৈছে
সামৰি মাৰিছোঁ ৰাইজে আমনি পাইছে নেকি বাৰু নাপোৱা কথাই কৈছে নে নাপোৱা আমনি পাইছে নেকি ঠিকে আছে তো ঠিক আছে মই এনে পানীৰে মোৰ অনুষ্ঠানৰ সামৰি মাৰিছোঁ বৈজ্ঞানিক চৰ্চাত পাব দেখা আহিছোঁ আজি আমি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠানৰ ৰাইজৰ লগলৈ চৰাৰ ধূলি ৰাইজৰ লগলৈ চৰাৰ ধূলি কিবা দুখে হ'লে হবে ভাবিব সৰু ভাই বুলি ধন্যবাদ পুনৰ মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু উপস্থিত সমগ্ৰ ৰাইজে আমি পুনৰ ভক্তি ভৰা সেৱা জনাইছোঁ জ্যেষ্ঠজনলৈ কনিষ্ঠজনলৈ বিহুৰ ওলগ জনাই মৰিয়নি ছাত্ৰ সন্থাৰ মুকলি বিহুৰ বিষয়ববীয়াক আমি অভিনন্দন জনাই আমাৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰি তেওঁলোকে যে আজি আমাক এখন সুবিধা দিলে অসমৰ জাতীয় বাদ্য ঢোল কৃষ্টি পৰিৱেশন কৰিবৰ বাবে মই আগতে কৈছোঁ যে আজি মহেন্দ্ৰ চুতীয়ে সুবিধা দিয়া নাই অসমৰ জাতীয় ঢোল বাদ্যক তেওঁলোকে পৰিৱেশন কৰিবৰ কাৰণে সুবিধা দিলে মহাই যাই ঢোল বজাইছিলে মহাই যাৰ আমাৰ মাজত নাই অসমীয়া জাতি আছে কাৰণে ঢোল আছে মহেন্দ্ৰ চুতীয়েও যেতিয়া এদিন নাথাকিম অসমীয়া জাতি থাকিব আৰু এই ঢোল থাকিব আৰু ঢোলেই বিহুৱেই অসমীয়া ভাষাই এইবিলাকে চাগে এদিন আমাৰ অসমীয়া সংজ্ঞাৰূপে বিবেচিত হ'ব আপোনালোক মোৰ প্ৰতিশ্ৰুতি থাকিল মই মহেন্দ্ৰ চুতীয়া তিতাবৰৰ যোৰহাট দহতীয়াৰ যাদৱ বৰা যোৰহাট একাসুৰ জিতু বৰা আৰু চৰাইবাহী গাঁৱৰ অসমৰ এজন যশস্বী বিহু গায়ক পিংকু বৰা এটাইকেইজনে সকলোকে বিহুৰ ওলগ জনাইছোঁ আপোনালোকৰ প্ৰতিশ্ৰুতি থাকিল জয় আই অসম